সুপ্ৰভাত সকলোকে। আজি পুৱাই উঠিলৈ মই আকৌ পাগলৰ গতে হাঁহি আছিলোঁ, কাৰণ আজি আমাৰ কলেজ বন্ধ। মোৰ সুখতে ততেই নাই, ভাবিলোঁ এখনকে কমপ্লিট কৰোঁ, কিন্তু ভবা কথা নহয়, সিদি বাটত আছে কণাবিধি। পুৱাই হেনো একেবাৰে চিলিণ্ডাৰত গেছ খতম হয়, সেইবাবে জুইতে চাহ বনাইছে আৰু মই কিবা এটা খাই লৰালৰিকৈ দাদা এজনলৈ ফোন কৰিলোঁ চিলিণ্ডাৰটো নিবৰ কাৰণে। চিলিণ্ডাৰটো গাড়ীত বান্ধি দোকানলৈ বুলি আহিলোঁ, কিন্তু তাত গৈ দেখোঁ যে দোকানখন বন্ধ। সেইকাৰণে চিনাকি দোকান এখনত চিলিণ্ডাৰটো থৈ ঘৰলৈ বুলি ৰাওনা হওঁতে মনত পৰিলে যে পানীপুৰি কেনেকৈ এৰি থৈ যাম। সেইকাৰণে পানীপুৰো পেকিং কৰি ঘৰলৈ বুলি লৈ আনি গৰমৰ প্ৰতাপত থাকিব নোৱাৰি এটা আইচক্ৰীমো খাই দিলোঁ। তাৰ পাছত ভাবিলোঁ বেংকতে সোমাই যাওঁ। বেংকত সোমাই কেইটামান পইচা জমা কৰি থৈ আহিলোঁ। ছাৰজনে ক'লে যে তোমাৰ যদি পাছবুক নাই তেনেহ'লে নিউ পাছবুক আহিছে, তুমি চাই ল'ব পাৰা চেক কৰি। মই বোলো যি আপোনাৰ আজ্ঞা। সেইকাৰণে মই ওলাঘি গ'লোঁ পাছবুক চেক কৰিবলৈ, কিন্তু বিচাৰি নাপালোঁ। আৰু পাছত ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আজিলৈ বাই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আপোনালৈ।